ফাইনালি 50% ৰেডি হৈ গ'ল তো লুকছটো পুৰা মজা আহিছে 3D তো ফ্ৰেণ্ডছ মানে কাৰণে একদম মানে পুৰা কি আনিছোঁ চাব বাদে দিওঁ নেকি ইউটিউবটো চ' বহুত দিন হ'ল ভিডিঅ' দিছোঁ দিব পৰা নাই চ' একদম ৰিয়েলি চৰি মানে তো হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে অন্য এটা ব্লগৰ সৈতে আপোনালোকৰ মাজত মই ৰাজ তো গাইছ মেইন মামলাটো মানে এনেকুৱা গাইছ বহুত দিন হ'ল ভিডিঅ' দিছোঁ দিব পৰা নাই চ' একদম ৰিয়েলি চৰি মানে কি ক'ম আৰু ভিডিঅ' কিয় দিব পৰা নাই আপোনালোকক কৈ আছোঁ আপোনালোকে খালি ব্লগ চেনেললৈকে চাই থাকক তো ফ্ৰেণ্ডছ মানে কথাটো হ'ল এনেকুৱা চ' মানে চবৰে একদম পাৰ্চনেল প্ৰব্লেম থাকে চ' মোৰো মানে এনেকুৱা পাৰ্চনেল প্ৰব্লেম হৈ আছে চ' সেইবোৰ ভিডিঅ' দিব পৰা নাই আৰু মানে ক'ত যাই থকা নিচিনা হৈছে আৰু কলেজ খোলা আছিলে চ' সেইকাৰণে মানে কলেজত যাই থাকিব লগা হৈছিলে আৰু এক্সাম আহি আছে চ' এক্সাম আহি আছে মানে এক্সাম বাৰটো বৰ্তমান হৈয়ে আছে মানে এইকেইদিন গেপছতে মই ভাবিলোঁ ভিডিঅ'টো বনাই কিনে আপোনালোকক কৈ দিয়া যাওক তাৰপিছত সেনেকৈ মানে পৰীক্ষাৰ কাৰণে কলেজত যাই আছোঁ চ' পৰীক্ষাৰ 5 দিনমান আগতে কলেজ বন্ধ দিলে চ' সেইকেইদিন অলপ পঢ়ি কিনে মানে এটা পৰীক্ষা গ'ল আৰু এতিয়া পৰীক্ষা আছে বাৰু নেক্সট পৰীক্ষা হ'ব চ' সেইবোৰ মানে ভিডিঅ' দিব পৰা নাই আৰু মানে ব্লগ মানে ভিউজ নাহে চ' গাইছ ভিডিঅ' দি আছোঁ বিহুৰ পৰা ভিডিঅ' দিয়া নাই বাৰু ত' বিহুত ভিডিঅ' দিলোঁ মানে যি ভিডিঅ'ৰ সেই মানে ভিউজ নাহে একে ভিউজ আহি থাকিলে ভাল নালাগে না কম ভিউজ ইমান কষ্ট কৰি এটা ভিডিঅ' দিয়া চ' আপোনালোকে মৰম অলপ দিব চ' লাইক চাইক নামাৰে মানে ভাল নালাগে চ' সেইকাৰণে ভাবিলোঁ পাতি দিওঁ নেকি ইউটিউবটো চ' বাদ দিম বুলি ভাবোঁ মানে নোৱাৰিলোঁ চ' আপোনালোকক মানে কি বুলি ক'ম আৰু সেইটো অকল মইহে বুজি পাইছোঁ চ' আপোনালোকে বুজি নাপাব ত' একো নাই বাৰু ভিডিঅ' ৰেগুলাৰ এতিয়াৰ পৰা দিম এক্সামটো শেষ হ'ব জুনৰ 1 তাৰিখে চ' তাৰপিছত ধামাকা ভিডিঅ' আহি আছে আৰু মানে ব্লগটো অলপ অ'ত যাই থাকিবলৈ প্ৰব্লেম হয় না চ' সেইবাবে এটা মই ৰ'জ চেনেল খুলিছোঁ ৰ'জ মানে ডাইৰেক্টলি ৰ'জ নহয় বাৰু মানে আছে আৰু কিবা এটা চ' খুলিছোঁ ত' আপোনালোকে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব বুলি মই আশাবাদী ত' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে যাই চাই ল'ব আৰু নেক্সট এক্সাম দিয়াৰ পিছত ধামাকা ব্লগ আহিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ত' বেয়া চাই নাপাব আৰু মানে দুদিনমান ভিডিঅ' দিব পৰা নাই ত' বিহুৰ পৰা ভিডিঅ' দিয়ে নাই বাৰু খালি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোৰ কাৰণে মানে কিবা আনিছোঁ মই চ' আপোনালোকে চাই লওক আনবক্সিংখিনি আৰু ৱালত মানে ৱাল পৰা কিবা আনিছোঁ আৰু সেইখিনিটো চাই লওক চ' ভিডিঅ'টো আপোনালোকে চাই লওক লাইক এটা মাৰি থৈ যাব গাইছ বহুত কষ্ট হয় এটা ভিডিঅ' বনালে বহুত কষ্ট হয় চ' আপোনালোকে যদি অলপমান মৰম দিয়ে তেনেহ'লে মই আগুৱাই যাবলৈ উৎসাহ পাওঁ ভাল এটা কমেণ্ট মাৰক অলপ যাতে মোৰ উৎসাহ বাঢ়ি যায় চ' এইখিনিতে আজিলৈ ত' চাই থাকক ব্লগটো এণ্ডলৈকে চ' ফ্ৰেণ্ডছ মই মানে কলেজত আছিলোঁ চ' মই মানে নতুন চেনেলটোৰ কাৰণে কিবা অৰ্ডাৰ দিছিলোঁ ত' আহি পাইছে বোলে মাতিছে এতিয়া মই যাই আছোঁ ত' চাই থাকক ব্লগটো খালি আৰু আনবক্সিং কৰি ঘৰত দেখুৱাম বাৰু চাই থাকক খালি এতিয়া ত' গাইছ এইফালে পূৰা এয়া ফাইনেলি নিউজ চেনেলৰ কাৰণে একদম মানে পূৰা কি আনিছোঁ চাব আৰু এতিয়া আনবক্সিং কৰিম ত' মানে একদম নিউজ চেনেলৰ কাৰণে আনি দিলোঁ আৰু চাই থাকক খালি আনবক্সিং কৰি আছোঁ ত' চাওক খালি ত' গাইছ এয়া পূৰা একদম ইফালে ফটোৰ একদম পূৰা বিখ্যাত দা এয়া লৈ লৈছোঁ পূৰা আনবক্সিং কৰিম এতিয়া একদম পূৰা ইয়াতে কি আছে ফাইনেলি এখন মানে আখাৰা গোষ্ঠী আৰু মানে কিমান কি বস্তু ইয়াত প্ৰাইচ চাইজটো লেখা আছে আৰু ইয়াতে আছে মেইন মামলাটো এইখন কি জানোনে গাইছ এইখন হ'ল ৱালপেপাৰ চ' এইখন এতিয়া ক'ত গেল খোলাটো এইটো ত' এইখন কিমান হেৰি কৈ আছোঁ আপোনালোকক 45 চেণ্টিমিটাৰ মানে এইটো আৰু দীঘলটো 500 চেণ্টিমিটাৰ ত' এয়া প্ৰাইচটো হ'ল 250 ত' এয়া পূৰা কেনেকুৱা প্ৰডাক্ট আহিছে 3D কিন্তু এইখন গাইছ মানে নিউজ চেনেলৰ কাৰণে বেকগ্ৰাউণ্ডত লগাম আৰু মানে ৰ'ষ্টিং চেনেল না ত' বেকগ্ৰাউণ্ডত লগাই কেনে মানে এইখন গোটেই মাৰি দিম ত' একদম মানে একদম বঢ়িয়াটো চাল লাগিছে কি ক'ম আৰু এইখন চাই লওক আপোনালোকে সেয়া ত' গাইছ এইখন কাগজহে গাইছ পলিথিন নহয় আৰে ইয়াৰ কি মানে এইখন পলিথিনে গাইছ ত' পূৰা মজা এতিয়া লগাইছোঁ ত' চাই থাকক খালি লগাই আছোঁ এতিয়া ত' ফ্ৰেণ্ডছ মানে মোৰ এডিটিঙৰ কাৰণে চ' প্ৰব্লেম হৈ যায় ভিডিঅ'বোৰ এডিটিঙৰ কাৰণে চ' এইটো কালি যাই লৈ আহিছোঁ ত' অফলাইনে বাৰু অনলাইন নহয় আৰু এডাল নাম হৈছে এৰ'মা ত' আপুনি ক্লিক কৰিলে মাৰি থ'ব পাৰে আৰু ব্লুটুথ ভাৰ্চন 5.0 ত' চাৰ্জিং টাইম 2 ঘণ্টা আৰু প্লেয়িং টাইম 40 ঘণ্টা চ' এডাল আনবক্সিং কৰি আছোঁ এতিয়া চাই থাকক খালি পূৰা একদম মাল এডাল ত' ইয়াৰ লগত একো নাই গাইছ অৰ্ডাৰ নাই মানে প্ৰাইচটো বেছি নহয় 600 চ' এডাল ওলাই আছোঁ এতিয়া এইডাল ত' এয়া
ৰোমান লেখা আছে ইয়াতে আৰু ইয়াতে ফোনৰ চাউণ্ড বঢ়োৱা কমোৱা চব আছে ব্যৱস্থা চান অফ কৰে আৰু কল কৰিব পৰা পাৰি আৰু এইফালে এইটো চুম্বুকটো আছে ত' এয়াই আৰু শুনি চাইছোঁ বাৰু এইডাল মই চ' চাউণ্ডটো বঢ়িয়া আহিছে ভাল মানডাল বৰ বেয়া নহয় চ' দেয়া পাইছে এয়া পূৰা কাটি লৈছোঁ এয়া পূৰা একদম লুকছটো পূৰা মজা আহিছে দিয়ে লগাইছে এয়া ইয়াতে একদম পূৰা লগাই দিম তো মজাকৈ আৰু ষ্টেণ্ডডালত ফিটিং কৰি লওঁ চ' ষ্টেণ্ডডালত ফিটিং কৰি লওঁ তো গাইজ পূৰা ফেলাই ফাইনেলি 50% ৰেডি হৈ গ'ল তো লগাই দিলোঁ আৰু এইটো লগাব আছে তো চাই থাকক খালি একদম মজা ফাইনেলি লাষ্টটো বাকী আছে চ' ফাইনেলি লাগি গ'ল গাইজ ফাইনেলি ৰেডি একদম ছেটআপ হৈ গ'ল গাইজ ভিডিঅ' কৰাই কথা খালি ছাবস্ক্ৰাইব কৰি দিব আছে নাম একদম ধামাকা আহিছে ও মাই গড কেনেকুৱা এটা লাগি আছে মই আচৰিত মজা লাগিছে তো একদম মানে কৈছিলোঁ গ'লেও যোৱা শুনিলোঁ মানে কেনেকুৱা এটা চাওক ভিডিঅ' পুৰা নেক্সট লেভেল হৈ আছে তো খালি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো ফ্ৰেণ্ডছ মানে ফাইনেলি শ্ব' চেটআপটো বনোৱা হৈ গ'ল তো এটা ভিডিঅ' দিছোঁ বাৰু খালি বেকগ্ৰাউণ্ডটো পিছফালে লগা নাছিলে আৰু এইটো ভিডিঅ'ত বেকগ্ৰাউণ্ড লাগিব তো আপোনালোকে চাব বুলি আশাবাদী আৰু আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এইটো ভিডিঅ' কেনেকুৱা পালে নাজানো আৰু যদিহে এইটো ভিডিঅ' আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তো অলপ মৰম দিয়ক গাইজ আজিলৈ ইমানে বাই বাই